পুনৰ নতুনকৈ বিএসসি নাৰ্ছিঙৰ ফৰ্ম মুকলি হৈ গৈছে। আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক মই যিখন বিএসসি নাৰ্ছিঙৰ ফৰ্মৰ বিষয়ে অৱগত কৰাম। এই বিএসসি নাৰ্ছিং কৰিলে তোমালোকে ডাইৰেক্টলি জব পাই যাবা। লগতে তোমালোকে পঢ়ি থকা সময়ত কোনো ধৰণৰ অৰ্থাৎ এডমিশ্যনৰ ফিজ হওক, হোষ্টেল ফিজ, কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিব নালাগে। টোটেলি ফ্ৰী, সকলোবিলাক গভাৰ্ণমেণ্টে বহন কৰিব আৰু পঢ়ি উঠাৰ লগে লগে ডাইৰেক্টলি জব হ'ব। চ' আজি এই ভিডিঅ'টো কমপ্লিটলি চাবা, বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হয়। কিন্তু তাৰে আগতে যদিহে তোমালোকে অৰ্থাৎ বৰ্তমানলৈ কোনো ধৰণৰ চৰকাৰী কোৰ্ছ এটাত এনৰোল কৰা নাই বা এডমিশ্যন লোৱা নাই, মেডিকেল কোৰ্ছৰ প্ৰতি তোমালোকে আগ্ৰহী হয়, তোমালোকে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ নেক্সট বিএসসি মেডিকেল টেকনলজিৰ ফৰ্ম আহিব আছে। ডি ফাৰ্মৰ ফৰ্ম ৰিচেণ্টলি আহিব, যেতিয়া আহিব মই আপডেট কৰি দিম, কাৰণ এই যিবিলাক আপডেট আছে বেছিকেলি নিউজ পেপাৰত প্ৰকাশ হয়। চ' নিউজ পেপাৰ যদিহে তোমালোকে ৰেগুলাৰলি নোচোৱা, ডেফিনেটলি ছাবস্ক্ৰাইব কৰাৰ লগতে বেল বাটনটো অলত ছেট কৰি ৰাখিবা। পাছত আকৌ নক'বা যে দাদা কিবা নতুনকৈ কোৰ্ছৰ এডমিশ্যনৰ নটিচ আহিছে, আমি গমেই নাপালোঁ। চ' পোনপ্ৰথমতে কৈ দিওঁ, আজি এই ফৰ্মখন আহিছে তোমালোকৰ MNS অৰ্থাৎ মিলিটাৰী নাৰ্ছিং ছাৰ্ভিচৰ তৰফত। এতিয়া তোমালোকৰ মাজৰে কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকিব পাৰে যিবিলাক ষ্টুডেণ্টে সুধিব যে অৰ্থাৎ MNSৰ তৰফৰ পৰা কোনটো নাৰ্ছিং কোৰ্ছ কণ্ডাক্ট কৰোৱা হয়। নাৰ্ছিং কোৰ্ছটো বহুত ধৰণৰ থাকে, লাইক ANM থাকে, GNM থাকে, বিএসসি নাৰ্ছিং থাকে। তো তোমালোকৰ বিএসসি নাৰ্ছিং কোৰ্ছটো কণ্ডাক্ট কৰোৱা হয়। এই বিএসসি নাৰ্ছিং কোৰ্ছটো দিবলৈ অৰ্থাৎ তোমালোকে যদি এডমিশ্যন ল'বলৈ বিচাৰা, ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল 12 পাছ আৰু মিনিমাম 50%। আৰু বহুতে এতিয়া সুধিব যে পাৰ্চেণ্টেজৰ বেচিছত হ'ব নে তোমালোকৰ এক্সামিনেশ্যন হ'ব। তোমালোকৰ এক্সামিনেশ্যন হ'ব। এক্সামিনেশ্যন দিব লাগিব তোমালোকে নীট এক্সামিনেশ্যন। নীট এক্সামিনেশ্যন দিয়াৰ পিছত তোমালোকৰ এখন MNSৰ তৰফৰ পৰা অফিচিয়েল নটিফিকেশ্যন জাৰি কৰে, ৰেংক ৱাইজ যে কিমানখিনি ৰেংকৰ পৰা কিমানখিনি ৰেংকে এডমিশ্যন ল'ব পাৰিব। চ' ইয়াৰ পিছৰ প্ৰচেছখিনি বাৰু বেলেগ হয়। চ' যিবিলাকে অৰ্থাৎ নীট এক্সাম নিদিম বুলি ভাবি আছিলা, যদিহে তোমালোকে অৰ্থাৎ বৰ্তমানলৈ ভাবি আছিলা যে নীট এক্সাম দি অনলি MBBSত এডমিশ্যন ল'ব পাৰি, তেনেকুৱা নহয়। বিএসসি নাৰ্ছিং কোৰ্ছতো তোমালোকে এডমিশ্যন ল'ব পাৰিবা। চ' আজিলৈ মানে কাৰোবাৰ কিবা ডাউট থাকিলে কমেণ্ট কৰিব পৰা। জয় আই অসম।